বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন মানে অসমীয়াক হেৰুৱালে। ভূপেন হাজৰিকাৰ পিছত আমি যদি কাৰোবাক নামেৰে সৈতে আমি ক'ব পাৰোঁ, আমি ভাৰতৰ ক'ৰবাত আমাক প্ৰতিনিধিত্ব কৰিছিলে, পৃথিৱীৰ ক'ৰবাত যদি প্ৰতিনিধিত্ব কৰিছিলে সেইজন আছিলে জুবিন গাৰ্গ। গতিকে আমি সিদিনাখন ভূপেন হাজৰিকাক আমি হেৰুৱালোঁ, আমি তেওঁক শোকসভা পাতি উঠিছোঁ আৰু লগে লগে আজি আমি জুবিন গাৰ্গ। গতিকে কি হৈছে, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন যেন এক বিশাল শূন্যতা হৈ গৈছে। এনেকুৱা এজন পুৰুষ আচলতে শতিকাত বা 100 বছৰত এজনে সৃষ্টি হয়। গায়কটো অসমত সঁচা বুলি ক'বলৈ ভয় নকৰিলে। মই কৈছোঁ স্বাভিমানী। তেওঁ কাৰোবাক প্ৰয়োজন পৰিলে মুম্বাই উঠি আহিছিলে, তেওঁ গান ৰেকৰ্ডিং কৰিবলৈ গুৱাহাটীলৈ, তেওঁ কিন্তু মুম্বাই যোৱা নাছিলে সকলো ক্ষেত্ৰতে। গতিকে আমি কি হেৰুৱালোঁ। কাষতে ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকে বিচাৰে চিৰদিন কাষতে ইমান মৰম দূৰণিৰ পৰাই লাগি চাওঁ তোমাক আজি জানোচা তুমি চোৱা যদি মোলৈ এবাৰ ঘূৰি দূৰণিৰ পৰাই লাগি চাওঁ তোমাক আজি জানোচা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি কিনো কম মই কোৱা সুধিলে ভাল পোৱা নে নোপোৱা ভাল পোৱা নে নোপোৱা ইমান মৰম তুমিতো জানাই সকলো দেখো মোৰ মনৰ কথা তথাপিও তুমি নাজানো কিয় নুবুজাৰ অভিনয় কৰা তুমিতো জানাই সকলো দেখো মোৰ মনৰ কথা তথাপিও তুমি নাজানো কিয় নুবুজাৰ অভিনয় কৰা অনুভৱ আজি তোমাকে পোৱাৰ চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকে বিচাৰে চিৰদিন কাষতে চিৰদিন কাষতে ইমান